এই বাইদেউজনীলৈ মন কৰক আপোনালোকে। এই বাইদেউজনী আছিলে মানে আমাৰ এই শ্বহীদ বেদীৰ যিটো পথ, তাত মানে আজি 5 দিন ধৰি বাইদেউজনী মানে সেই যিখনত আপুনি মই কথা পাতি থকা দেখিছে বাইদেউজনীৰ লগত, সেই ঠাইতে বাইদেউজনী 5 দিন ধৰি একে ঠাইতে আছিলে। আৰু মই দেখি আছিলোঁ সদায়। দেখি থাকি মই বাইদেউজনীৰ ওচৰলৈ গ'লোঁ, মানে ভাবিলোঁ কি বাইদেউজনী কি হৈছে কি নাই বুলি খবৰ এটা লওঁ বুলি গৈছিলোঁ। তাৰপিছত গম পালোঁ কি বাইদেউজনী অলপ শাৰীৰিকভাৱে অসুস্থ আছিল, যদিও ইমানো নাছিল। আৰু মানে ঘৰুৱা প্ৰব্লেমৰ কাৰণে কিবা কিবি অকণমান কথা ক'লে, যাৰ কাৰণে মানে তেখেত আজি বাহিৰত থাকিবলগীয়া হ'ল। আৰু মই বাইদেউজনীক সুধিলোঁ যে বাইদেউ আপুনি কিবা খাইছেনে বুলি। বাইদেউজনী তেতিয়া ক'লে যে মই খালোঁ, কিন্তু মানে তেনেকুৱা একো খোৱা নাই, মানে মোৰ ভোক লাগি আছিল। তাৰপিছত মোৰ হাতত যিখিনি পইচা আছিল, মোৰ বেছি পইচা নাছিল বাৰু, কাৰণ মই এনেই জাষ্ট মানে ভাবিছিলোঁ কি বাইদেউজনীক খবৰ এটা লওঁ বুলি। তাৰপিছত মই বাইদেউজনীৰ কাৰণে পৰঠা এটা আনিব দিলোঁ। তাৰপিছত বাইদেউজনীক মই খাবৰ কাৰণে আগবঢ়াই দিলোঁ। তাৰপিছত বাইদেউজনী খাই পেলাই কথাখিনি ক'লে যে কি ঘৰত ছোৱালী এজনী আছে তেখেতৰ, আৰু ঘৰ হ'ল তেখেতৰ বৰিহাট আমৰঙাত। তেখেতক মই সুধিলোঁ যে আপুনি কিয় ইয়াতে আছে। তেখেতে নেজানো তেখেতৰ মেণ্টেলি কিবা প্ৰব্লেমে হৈছে নেকি নেজানো, কিন্তু তেখেতে মানে বাৰম্বাৰ কৈ আছে তেখেতক হেনো কিবা এটা মানে অসুবিধা পাইছে, যিটো মানে আপোনাৰ মোৰ লগত ক'ব মানে নোৱাৰে। আৰু মই তেখেতক মানে শেষত যাই সুধিলোঁ যে বাইদেউ আপুনি ঘৰলৈ নাযায় নেকি। তাৰপিছত তেখেতে ক'লে কি যে মই ঘৰত যাম, কিন্তু মানে কি আজি গধূলি নিম বুলি কৈছে, কি কৰে নাজানো, আৰু যদি নিব আহে মই যাম। তাৰপিছত মই বাইদেউজনীক ক'লোঁ কি যদি আপুনি যাব বিচাৰে মোৰ লগতে যাব পাৰিব, মই আপোনাক ঘৰত ধুনীয়াকৈ থৈ আহিম। তাৰপিছত বাইদেউজনীয়ে ক'লে মাইনা তুমি থ'ব যাব নালাগে, মই নিজেই যাম মই নিজৰ ঘৰত। তাৰপিছত মই বাইদেউজনীৰ লগত অকণমান টাইম কথা পাতিলোঁ। কথা পাতি পেলাই মই বাইদেউজনীৰ কথা পাতি ভালো লাগিল, বহুতখিনিয়ে ভাল লাগিল। তেখেতক সুধিলোঁ যে কি আপুনি এতিয়া যাওঁ বুলি ভাবিছে নে কি কৰিছে, আৰু আপুনি টপলাটোত কি লৈ আহিছে। তেখেতে এটা টপলা লৈ আহিছে। সেই টপলাটোত আছিলে কিবা ভেন্দি আৰু এইফালে নহৰু আৰু কিবা কিবি শাক পাচলি লৈ আহিছিলে। তাৰপিছত সুধিলোঁ কি বাইদেউ আপুনি এই শাক পাচলিখিনি কিয় আনিছে। বাইদেৱে ক'লে কি মই শাক পাচলিখিনি আনিছোঁ যে কি ঘৰলৈকে লৈ যাব। ছোৱালীজনী অকলে আছে, ডাঙৰ। তাৰপিছত বাইদেউজনীয়ে ক'লে যে তেখেত হেনো বিবাহিতা, আৰু তেখেত এতিয়া মাকৰ ঘৰত আছিলে। মাকৰ ঘৰত থাকি তেখেতে কোৱা মতে মই কৈছোঁ যে কি তেখেতে এতিয়া মানে ঘৰুৱা কিবা এটা অলপ মানে মানসিকভাৱে প্ৰেছাৰ পোৱাৰ কাৰণে তেখেত এতিয়া বাহিৰত আছে। আৰু আপোনালোকক অনুৰোধ জনাওঁ যাতে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰে যিমান পাৰে, কাৰণ তেখেতৰ ঘৰৰ মানুহে যাতে এই ভিডিঅ'টো পায় আৰু তেখেতক অতি সোনকালে লৈ যোৱাৰ ব্যৱস্থা কৰে। ধন্যবাদ। বাইদেউ কি আজি যাব না আপুনি? কেতিয়া যাব? গধূলা যাব? নিবা আহিব? ঘৰ ক'ত আছিল? বৰিহাট আমৰাঙা। এতিয়া সোনকালে যোৱাটোৱে বিচাৰোঁ কিন্তু দে যাব। মই নহ'লে গধূলি আহিম একবাৰ লগ কৰবা দে। ভালকৈ থাকক আৰু ন।